হেল্ল' বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। যিসকলে কম দামত ভাল এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ব বিচাৰি আছে সেইসকলে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে, আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কলিং বেলটো বজাবলৈ নাপাহৰিব। বন্ধুসকল, যিসকলে কম দামত ভাল গাড়ী ল'ব বিচাৰি আছে ছেকেণ্ড হেণ্ড, সেইসকলে এই শ্ব'ৰুমটোত আহক আৰু ইয়াতে আপোনালোকে ফাইনেন্সত গাড়ী পাব, ছেকেণ্ড হেণ্ড গাড়ী। যিটো গাড়ীখনৰ দাম থাকে তাৰ 50% কম ডাউন পে'মেণ্ট দি আপোনালোকে গাড়ী লৈ যাব পাৰিব মাহিলী কিস্তিত, আৰু আপোনালোকে বাকী পইচাখিনি মাহিলী কিস্তি হিচাপত বুজাব লাগিব। আৰু এই শ্ব'ৰুমটো আছে চাপাগুৰি, যিটো ট্ৰাফিক পইণ্ট আছে, ট্ৰাফিক পইণ্টৰ কাষতে আছে। যিসকলে ল'ম বুলি ভাবি আছে ছেকেণ্ড হেণ্ড গাড়ী, ইয়াতে আহক। বহুত ধুনীয়া যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে, আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কলিং বেলটো বজাবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।